বন্ধুসকল আজি আপোনালৈ আৰু এটা নতুন ভিডিঅ' লৈছোঁ। এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেকৈ লেবাৰ চাৰ্টিফিকেট বা এমপ্লয় চাৰ্টিফিকেট আপুনি অনলাইনৰ সহায়তে আপুনি বনাব পাৰিব। কেনেকৈ বনাব মই আজি আপোনালোকক দেখুৱাই দিম। আপুনি কি কৰিব প্ৰথমতে গুগল ক্ৰম ব্ৰাউজাৰ মোবাইলত আহি আপুনি গুগল ক্ৰম ব্ৰাউজাৰত আহিব আৰু ইয়াতে আপুনি সাৰ্চত লিখিব place.gov.in লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগতে লগালগ আপোনাৰ সন্মুখতে এটা পেজ খোল খাই যাব আৰু আপুনি কি কৰিব ইয়াতে লিখা আছে আনফাইড অনলাইন প্লেটফৰ্ম ফৰ মাই গভ। আপুনি কি কৰিব এইটো প্ৰথমৰ যেটো লিংক আছে আপুনি এইটো লিংকত ক্লিক কৰি দিব। এইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে বহুত কেইটা অপচন খোল খাই যাব। আপুনি ইয়াতে কি কৰিব মই দেখুৱাই দি আছো। ইয়াতে আপুনি চাব লেটস সে নো টু চিল্ড লেবাৰ। আপুনি কি কৰিব ইয়াতে টেক প্লেস আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব। টেক প্লেসত ক্লিক কৰি দিয়াৰ লগালগ আপোনাৰ সন্মুখতে আৰু এটা পেজ খোল খাই যাব। খোৱাৰ পিছত আপুনি কি কৰিব টেক প্লেস আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব। টেক প্লেসত ক্লিক কৰি দিয়াৰ লগালগ আপোনাৰ সন্মুখতে পেজ খোল খাই যাব। এনেকুৱা পেজ খোল খাই যাব। এনেকুৱা পেজ খোল খাই যোৱাৰ পিছত আপুনি কি কৰিব এইটো ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব। আপুনি ইয়াতে সিলেক্ট কৰা জায়গা ইয়াতে আপোনাৰ হেৰিটো সিলেক্ট কৰি দিব। আপোনাৰ নামটো আপুনি ইয়াতে এন্টাৰ কৰি দিব। মই মোৰ নামটো এন্টাৰ কৰি দি আছো। আপুনি আপোনাৰ নামটো ভালদৰে চাই এন্টাৰ কৰি দিব। এন্টাৰ কৰি দিয়াৰ পিছত আপুনি কি কৰিব এইটো ডাঙৰ হাতৰ দিব। দিয়াৰ পিছত আপুনি কি কৰিব আপোনাৰ মেল ফিমেল আপুনি এইটো জেন্ডাৰটো ইয়াতে সিলেক্ট কৰি দিব। দিয়াৰ পিছত আপুনি কি আপোনাৰ যেটো ডেট অফ বাৰ্থ আছে আপুনি ডেট অফ বাৰ্থটো ইয়াৰ পৰা সিলেক্ট কৰি দিব। মই মোৰটো দি আছো আপুনি আপোনাৰটো সিলেক্ট কৰি দিব। দিয়াৰ পিছত আপুনি কি কৰিব আপোনাৰ যেটো পিন কোড আছে আপুনি পিন কোডটো ইয়াতে দি দিব। দিয়াৰ পিছত আপোনাৰ ষ্টেট আপুনি ষ্টেট কোনটো ষ্টেটত থাকে হেতু ষ্টেটটো ইয়াতে দিব। তাৰ পিছত আপুনি কি কৰিব ডিস্ট্ৰিক্ট আপোনাৰ যেটো ডিস্ট্ৰিক্ট হেতু ডিস্ট্ৰিক্টটো আপুনি ইয়াতে দি দিব। দিয়াৰ পিছত আপুনি কি কৰিব আপোনাৰ যেটো ইমেইল আছে ইমেইলটো দিব। তাৰ পিছত আপুনি কি কৰিব মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপুনি কি কৰিব প্ৰসিড ফৰ ল্যাঙ্গুৱেজ সিলেকশন আপুনি কি কৰিব ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে আৰু এটা পেজ খোল খাইছে। এতিয়া আপুনি কি কৰিব আপোনাৰ যেটো ল্যাঙ্গুৱেজ আছে হেতু ল্যাঙ্গুৱেজটো ইয়াতে সিলেক্ট কৰি দিব। ইংলিশ অৰ হিন্দী দুটা আছে ইয়াতে আপুনি কি কৰিব যেটো আপোনাৰ হেতু আপুনি সিলেক্ট কৰি দিব। মই ইংলিশ সিলেক্ট কৰি দিছো। তাৰ পিছত আপুনি কি কৰিব ৰেড প্লেস আপুনি কি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে অটোমেটিক হ্যান্ডৰাইটিংটো টাইপ হৈ যাব। হৈ যোৱাৰ পিছত আপুনি কি কৰিব এইখিনি ভালদৰে পঢ়িব। পঢ়াৰ পিছত আপোনাৰ তলফালে এটা অপশন আহিব আৰু আপোনাৰ যেটো মোবাইল নাম্বাৰ দিছিল হেতু মোবাইল নাম্বাৰৰ এটা ওটিপি আহিব আৰু ওটিপিটো আপুনি কপি কৰি আপুনি কি কৰিব তাত ভৰপুৰ কৰিব লাগিব। মই দেখুৱাই দি আছো। ইয়াতে দেখক ইয়াতে লিখা আছে আই প্লেস আপুনি কি এতিয়া ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি কি কৰিব ইয়াতে আপোনাৰ যেটো মোবাইল নাম্বাৰত ওটিপি আহিছে হেতু ওটিপিটো আপুনি ইয়াতে এন্টাৰ কৰি দিব। প্লিজ এন্টাৰ ওটিপি এন্টাৰ কৰি দিয়াৰ পিছত আপুনি কি কৰিব সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখতে এনেকুৱা অপশন খোল খাই যাব। খোল খাই যোৱাৰ পিছত আপুনি ইয়াতে চাব পাৰিব সেন্ড সাৰ্টিফিকেট টু ইয়োৰ মোবাইল নাম্বাৰ আৰু ইয়াতে বহুত কেইটা আছে। তাৰ পিছত আপুনি প্ৰিন্ট ডাউনলোড সাৰ্টিফিকেট আপুনি কি কৰিব ডাউনলোড সাৰ্টিফিকেটত ক্লিক কৰি আপোনাৰ সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। মই ডাউনলোড সাৰ্টিফিকেটত ক্লিক কৰি দিছো আৰু তলফালে চাব ডাউনলোড ফাইল ইয়াতে ডিটেইলছত আপুনি ক্লিক কৰি আপোনাৰ সাৰ্টিফিকেটখন আপুনি ওপেন কৰিব পাৰিব। মই মোৰ সাৰ্টিফিকেটটো দেখুৱাই দি আছো। ইয়াতে মোৰ সাৰ্টিফিকেটটো ডাউনলোড হৈছে ডাউনলোডিংত আহি যাব। আহি যোৱাৰ পিছত আপুনি ইয়াতে চাব পাৰিব সাৰ্টিফিকেটখন আপুনি এনেকৈ আপোনাৰ কি কৰিব লেবাৰ সাৰ্টিফিকেটটো আপুনি বনাব পাৰিব। ইয়াতে চাব মিনিষ্ট্ৰি অফ লেবাৰ অফ এমপ্লয়মেন্ট এইটো সাৰ্টিফিকেট বনাব পাৰিব আপুনি এনেকৈ মোবাইলৰ সহায়তে। যদি আপুনি কৰিব পাৰিছে তেনেহলে কমেন্টত জনাই দিব আৰু যদি আপোনাৰ কিবা প্ৰবলেমত পৰিছে তেনেহলে মোৰ কমেন্টত জনাই দিব। মই এইটো ৰিপ্লাই দিয়াৰ ব্যৱস্থা কৰি দিম আৰু যদি মোৰ ভিডিঅটো ভাল লাগে তেনেহলে ভিডিঅটো এটা লাইক কৰি দিব। তাৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই ৰাখিব যাতে এই ধৰণৰ নতুন নতুন ভিডিঅ আপলোড দিয়াৰ লগে লগে আপুনি পাই থাকে।